নালাগে তোক মই কিবা কয় নহয় কিবা খুৱাম নহয় আৰু এই ফুচুকাৰ বাট থকালৈকে তই একো চিন্তা কৰিব নালাগে বল এতিয়া আমি কাম বিচাৰিবলৈ যাওঁ ফুচুকাৰ বা আমাৰ লগত ভগৱানে কেলে এনেকুৱা কৰি আছে কোৱাচোন সৰু থাকোতে আমাক দেউতাক মায়ে লগত এতিয়া আকৌ মাকো লগত ভগৱানে ফুচুকাৰ বা আমাৰ লগত ভগৱানে কেলে এনেকুৱা কৰি আছে আপুটুকন হ'ব বল এতিয়া সেইবিলাক কথা দুখ কৰি থাকিব নালাগে এইবিলাক আমাৰ কপালতে লিখা আছিল আজি যদি মা থাকিলে হয় আমি এনেকৈ মানুহৰ ঘৰে ঘৰে কাম বিচাৰিব নালাগিলে হয় আৰু এনেকৈ ভিক্ষা মাগিব লগা কথা ভাবিবই নালাগিল হয় বল এতিয়া যি হয় হ'ব আৰু এতিয়া তই এইবিলাক কথা চিন্তা কৰি থাকিব নালাগে মই আছো নহয় তোৰ লগত আৰু মই থকালৈকে তোৰ একো হ'ব নোৱাৰে বল এতিয়া আপুটুকন বা তই যে বহুত ভাল আপুটুকন হ'ব বল এতিয়া এইবিলাক কথা কৈ মন বেয়া কৰি থাকিব নালাগে বল কাম বিচাৰি যাওঁগৈ খাব লাগিব নহয় আমি তোৰ ভোক লাগিছে নহয় হয় নাই বল এতিয়া কাম বিচাৰি যাওঁগৈ আৰু মই আছো তোৰ লগত তই এইবিলাক কথা চিন্তা কৰি নাথাকিবি বল এতিয়া আপুটুকন নহ'লে আমি ইয়াতে কাম কৰোঁগৈ বল ইয়াতে কাম আছিলে ন সৰু খুৰাজনকে সুধোগৈ ইয়াতে চাচোন ইমান মানুহে কাম কৰি আছে খুৰীজনীও কাম কৰি আছে বল আমি ইয়াতে কাম কৰোঁগৈ খুৰা আপোনালোকৰ ইয়াতে কিবা কাম আছে নেকি মানে ময়ো কাম কৰিম বুলি ভাবিছিলোঁ ভণ্টি ভাইটি তোমালোকে এইবিলাক কাম কৰিব নোৱাৰা এইবিলাক কাম বহুত ভাৰী আছে নহয় আৰু তোমালোকৰ নিচিনা সৰু সৰু ল'ৰা ছোৱালী এইবিলাক কাম কৰিব নোৱাৰিবা আৰু তোমালোকে যে এনেকৈ কাম বিচাৰিবলৈ আহিছা তোমালোকে জানো ঘৰত মা দেউতা নাছে খুৰা আমাৰ মাও নাই দেউতাও নাই আপুনি আমাক কামটো কৰিবলৈ দিয়ক আমি কৰিব পাৰিম হয় নেকি বাৰু তেনেহ'লে তোমালোকে কামখিনি যদি কৰিব পাৰিম বুলি ভাবিছা কৰা তেনেহ'লে আৰু তোমালোকে যেতিয়া কাম কৰা হ'ব গধূলি যোৱাৰ আগতে মোক কৈ দিবা মই তোমালোকৰ ইয়াৰ পইচাটো দি দিম বাৰু যোৱা এতিয়া কামটো কৰি লোৱাকৈ আপুটুকন নহ'লে বা তই মোৰ লগত কাম কৰিব নালাগে দে তই ইয়াতে বহি থাক মই কাম কৰোঁগৈ বাৰু তই ইয়াতে বহি থাকিবি আৰু তই ইমান ভাৰী বস্তু দাঙি নিব নোৱাৰা নহয় তই এতিয়া সৰু আছ তই ইয়াতে বহি থাক ফুচুকন বা হ'ব আৰু তই ইমানেই কিবা বেছি ক'ব নালাগে আৰু মই ইমানো সৰু হৈ থকা নাই নহয় হ'ব বাৰু মই কাম কৰিম তোৰ লগত একো নহয় তই কিবা কাম কৰিবি আৰু মই ইয়াতে বহি চাই থাকিম নহ'ব মই তোৰ লগত কাম কৰিম বল এতিয়া ইয়াতে লেকচাৰ মাৰি থাকিব নালাগে তই মোৰ লগত আৰু মই ইমান সৰু হৈ থকা নাই নহয় এতিয়া ডাঙৰ হৈছো বল হ'ব তই কিমান কৰিব পাৰা দেখা পাম নহয় বল এতিয়া তই কি জানি দুই টুকুৰিমান দিওঁতে ভাগৰি পৰি যাবি বল এতিয়া আৰু ইমানো কষ্ট কৰিব নালাগে যিখিনি পাৰা সেইখিনিহে নিবি কিন্তু নাই ময়ো কাম কৰিম ফুচুকন বাৰ লগত কেলে নকৰিম ফুচুকন বাৰ অকলে কাম কৰিম আৰু মই বহি নাই ফুচুকন বা তই চিন্তা নকৰিবি মই তোৰ লগত সমানে কাম কৰিম পাৰিব লাগিব মই কাম কৰিবলৈ খাব লাগিব আমি খাব লাগিলে কাম কৰিবই লাগিব ফুচুকন বা মোৰ হাতখন বহুত দেখাইছে আৰু ভৰিখন দেখাইছে ফুচুকন বা ইমান ওজন আহিছে ফুচুকন বা মই নিব নোৱাৰিম ফুচুকন বা মোৰ যে গাটো বেয়া লাগিছে ফুচুকন তোক কৈছো নে নাই যে তই এইবিলাক বস্তু নিব নোৱাৰ ইয়াতে বিৰাট ওজন আছে হ'ব আছে তই এতিয়া নমাই থ দে নমাই থৈছো আৰু মই নমাই থৈছো দে থৈছো নমাই ফুচুকন বা মোৰ যে গাটো বহুত বেয়া লাগিছে আৰু মূৰ দেখিছে কিবা মূৰটো একেবাৰে ঘূৰা ঘূৰা লাগিছে ফুচুকন বা কি কৰিব বাৰু এতিয়া মই হে ভগৱান কি কৰিব বাৰু এতিয়া মই ফুটুকনৰ দেখি জানি দেখাটো একেবাৰে ঘূৰাই গৈছে সেইকাৰণে পৰি গ'ল হে ভগৱান কি কৰোঁ এতিয়া মই ক'ত পাৰি যাওঁ পানী আনিবলৈ ফুটুকন ভণ্টি কি হৈছে বাৰু তোমালোকৰ আৰু কি হ'ল ভাইটি তোৰ ভাল হৈ যাব তাৰ চাগে মূৰটো বহুত বেয়া লাগিছিলে ৰ'বা মই অলপ পানী লৈ আহোঁ ভণ্টি ধৰা এই পানী গিলাচ লোৱা আৰু ভাইটিৰ চকু দুটাৰ ওপৰত অলপ ছটিয়াই দিয়া একদম ভাল হৈ যাব দিয়া